Hello buff অসমীয়া channel viewers আজি এটা টপিকৰ ওপৰত কথা পাতিম যোনটো এতিয়া সব ইনফ্লুয়েন্সাৰ্স লাহে লাহেকে কভাৰ কৰিছে হেতু হল আপোনাৰ আমুল ল্যাকটোজ ফ্ৰী হুৱে প্ৰডাক্ট আমুলৰ এটো মাৰ্কেটত নতুন প্ৰডাক্ট আহিলে আৰু হেতু এতিয়া আউট অফ ষ্টক হৈ গল কাৰণ তাৰ ডিমান্ডটো এনেকুৱা হুনকালে বাঢ়ি গল যে আমি গম না পাও কি কেতিয়া আহে আৰু কেতিয়া যায় এতিয়া আপুনি সবে জানে যে আমুল এটা ট্ৰাস্টেড ব্ৰ্যান্ড হয় ইন্ডিয়াত ইহতি এট লিষ্ট 75 ইয়াৰ্স লকে ইহতি গাখীৰৰ প্ৰডাক্টস বেছি আছে আৰু আমুল ইমান ট্ৰাস্টেড যে মানুহ হৈছে চকু বন্ধ কৰি প্লাই এই প্ৰডাক্টস কিটা কিনিব পাৰে আমুলে হৈছে ইমান প্ৰটিনৰ প্ৰডাক্টস যে লঞ্চ কৰিলে হেতু প্ৰটিন অৱেৰনেস দিবৰ কাৰণে সবৰ কাৰণে আমি এটা কান্ট্ৰি যাৰ অলপ প্ৰটিন ডেফিচিয়েন্সি থাকে আমি হৈছে কেতিয়াবা বুজি না পাও কি কোন ফুড গ্ৰুপস কাৰ লগত মিক্স কৰি প্লাই হেনেকে খাব লাগে কেনেকে ভালকে এটা ব্যালেন্সড ডায়েট কৰিব লাগে আজি আহিছে আমলকৰ নতুন ৰিভিউ অন দিস প্ৰডাক্ট মই ইমান লাকি যে এই ফাৰ্স্ট ব্যাচৰ পৰা মই এট লিষ্ট এটা অৰ্ডাৰ কৰিলো কাৰণ হেতু আউট অফ ষ্টক হৈ গল আৰু যেতিয়া আমুল হৈছে নতুন ব্র্যান্ড লঞ্চ কৰে স্পেশালি প্ৰটিন ব্র্যান্ডস যেনেকে লাষ্ট টাইম ইহতৰ আছিল আমুল ম্যাঙ্গো লাসি আৰু আমুল প্ৰটিন বাটাৰমিল্ক হেতু আউট অফ ষ্টক হৈ গল আৰু তাৰ ৱেটিং লিষ্ট বাঢ়ি গৈ আছিল এতিয়া আমি ইনগ্ৰেডিয়েন্টৰ লিষ্ট চাম আছে ইয়াতে হুৱে প্ৰটিন কনসেন্ট্ৰেট আৰু বিটা গ্যালাক্টোসিডেজ গাখীৰত হৈছে ল্যাকটোজ থাকে আৰু ল্যাকটোজ হল আপোনাৰ এটা মিল্ক সুগাৰ বহুত মানুহে এই মিল্কটোৱে ল্যাকটোজ ইনটলাৰেন্ট হৈ যায় কাৰণ এহতি হেতু ডাইজেষ্ট কৰিব নোৱাৰে এই বিটা গ্যালাক্টোসিডেজটো এটা এনজাইম হয় যোনটো কমাৰ্শিয়ালি আমি মানুহকেইটা ইউজ কৰে হেতু ভাঙি দিব কাৰণে সো দ্যাট এই মিল্ক প্ৰডাক্টটো আমি ভালকে ডাইজেষ্ট কৰিব পাৰো কেতিয়াবা এনেকে নহয় যে ল্যাকটোজ ইনটলাৰেন্ট হয় বা এনেকে হয় যে গাখীৰটো খাব নোৱাৰে বা হে হুৱে প্ৰটিন কনসেন্ট্ৰেটটো ডাইজেষ্ট ভালকে নহয় মানে কেতিয়াবা ব্লোটিং হয় বা বেয়া লাগে হে কাৰণে আমুলৰ প্ৰডাক্টটো বহুত সাফা বহুত সিম্পল কে ৰাখিছে মানে এনেকুৱা সিম্পল যে আপুনি ইমান ভাবিব নালাগে কি ইমান ইনগ্ৰেডিয়েন্ট কিয় আছে এতিয়া কেটামান ভাল পইণ্টাৰ্স মই কম যোনটো বহুত এডভান্টেজ আমলকৰ কাৰণে এটা হল আমুলৰ প্ৰডাক্টটো প্ৰাইস ষ্টাৰ্ট 1500 rupees তামানে এটা বক্সত আপোনাৰ 30 sachet আহে শেকাৰটো আছে এই শেকাৰৰ প্লাষ্টিক কোৱালিটিটো বহুত ভাল এনেকা নহয় যে কিবা অৰ্ডিনাৰি বা বেয়া প্লাষ্টিকৰ শেকাৰ হুমাই দিলে বহুত ভাল পাইছো কাৰণে ইহতি শেকাৰ স্টাডি কোৱালিটি একদম ভাল এটা প্ৰডাক্ট দিছে সো দ্যাট আপুনি যদি শেক বনাব হে শেকাৰৰ ভিতৰত আপুনি হুমাই প্লাই এটা প্ৰটিন ড্ৰিংক বনাই প্লাই নিজে খাব পাৰে সেকেন্ডলি হল আপোনাৰ প্ৰাইস যদি 30 প্যাকেটস আছে ভিতৰত হেতু বহুত ট্ৰাভেল ফ্ৰেন্ডলি প্যাক এটা প্যাক হৈছে টেন্টেটিভলি আপোনাৰ 50 rupees হ'ব আৰু আমুলৰ প্ৰডাকশন কোৱালিটিটো বহুত কমকে ৰাখিছে তাৰ মানে ইহতি কোৱালিটি কন্ট্ৰোল কৰিছে এনেকে নহয় কি একেবাৰতে মাস প্ৰডিউস কৰি দিলে আৰু ফোর্থ বস্তু ভাল বস্তুটো হল যে আমুলৰ প্ৰডাক্টটো এতিয়া আমি সবে লাহে লাহে ট্ৰাই কৰিব পাৰো তাৰ মানে সবৰে এটা প্ৰটিন এডুকেশ্যন হৈ যাব আৰু হেতু আমুলে ষ্টাৰ্ট কৰিছে আৰু এটা ভাল কথা হেই প্ৰটিন সাপ্লিমেন্টটোত একো ফ্লেভাৰ নাই এই পাউডাৰটো আপোনাৰ অলপ নেসলে মিল্কৰ নিচিনা স্মেল কৰিব টেষ্টলেস একো টেষ্ট নাই আপুনি হেতু হৈছে আপোনাৰ প্ৰটিন প্যানকেকস বনাব পাৰে ওটছৰ লগত বেৰিজ দি প্লাই এপল বেৰিজ বানানা দি প্লাই নিজৰ ফ্লেভাৰ দি প্লাই খাব পাৰে আপুনি কোল্ড কফি শেক বনাব পাৰে তা মানে বহুত ভাৰ্সেটাইল আপোনাৰ যেনেকুৱা ইচ্ছা হেনেকে সাপ্লিমেন্টটো কনজিউম কৰিব পাৰে মই এটা বস্তু বিৰাট ভাল পাইছো আমুলে কি কৰে আমুল হৈছে একেবাৰে বাল্ক প্ৰডাক্ট কিটা ৰিলিজ কৰি নিদিয়ে মোৰ এটো থিওৰি আমুল হৈছে এটা ফাৰ্স্ট ব্যাচ লঞ্চ কৰিব যদি সেই ব্যাচটো সাকসেসফুল হল সেকেন্ড ব্যাচটো লঞ্চ কৰিব এটো কনসেপ্ট ইহতি বাটাৰ মিল্ক আৰু লস্সি লগতো ট্ৰাই কৰিছিল এন্ড হেতু বহুত সাকসেসফুল হল হে কাৰণে ব্যাচ বাই ব্যাচ ইহতি প্ৰডাকশন কৰিব টু মেইনটেইন কোৱালিটি এতিয়া ইন্টাৰনেটত দুটা ইনফ্লুয়েন্সাৰ আহিলে যোনে আমুলৰ প্ৰডাক্টটো ল্যাব টেষ্ট কৰিলে তে আমি হেতু এটা এটাকে চাম এতিয়া আছে চিৰাগে হৈছে হেতু ল্যাব টেষ্ট কৰিলে আপুনি হৈছে পেকেটত বক্সত দেখিব যে 100 গ্ৰামছত আপুনি 78 গ্ৰামছৰ প্ৰটিন পাব কিন্তু চিৰাগে ল্যাব টেষ্ট কৰি প্লাই বিচাৰি পালে যে তাতে খালি 61 গ্ৰামছ আছে আৰু ইহতি হেভি মেটাল টেষ্টিংও কৰিলে আৰু হেভি মেটালছত ইহতি পাস কৰিলে তা মানে হেতু বহুত ক্লিন প্ৰডাক্ট চিৰাগে এটো কৈছে যদি ইমান কম আছে তে এটা স্যাশে উইল বি
roughly 19.5 to 20 grams হেতু তাৰ মানে bare minimum তাতকে যদি কম protein quality আছে পেকেজত হেতু আপোনাক বেছিকে খাব লাগিব 1.5 packet consume কৰিব লাগিব আপোনাৰ adequate protein requirement to complete কৰিব কাৰণে কবিৰ এনেকুৱা এটা ইনফ্লুয়েন্সাৰ যোনে ৰেগুলাৰলি হেলথ এণ্ড ফিটনেছ সাপ্লিমেন্ট লৈ প্লাই হেতু ওপৰত ল্যাব টেষ্ট কৰে আৰু সেই টেষ্ট ৰিপৰ্টৰ ওপৰত একদম ট্ৰান্সপেৰেন্ট ভিডিও বনায় কাৰণে মই তেওঁক ট্ৰাষ্ট কৰিব পাৰো তাৰ ৰিপৰ্টৰ হিচাপত আমালকৰ আহিলে 76.2 grams protein মানে roughly around 24.3 grams in one sachet এতিয়া দুটা ৰিপৰ্টৰ ক্লাশ হল কিন্তু যেতিয়া চিৰাগে ল্যাব টেষ্টটো সবকে দেখালে আমুলে হেতাতে টুইটাৰত বা এক্সত ৰিপ্লাই কৰিলে আমুল ল্যাবৰ নিজৰ এটা ল্যাব টেষ্ট আছে যোনটো ইহঁতি শ্বেয়াৰ কৰিব হেতু মোৰ কাউত হে ডেটা মোৰ কাউত নাই আমি যেতিয়া হেতু পাম হেতু মই আপোনাৰ লগত শ্বেয়াৰ কৰিম এই দুটা ভিডিওৰ ভিতৰত ইমান ডিফাৰেন্স আছে আপুনি সাকে খুদিবতে কোনটো ঠিক এটো চিৰাগৰ নে কবিৰৰ ভিডিওটো ঠিক সবতছে আগতে আপুনি টেন্টেটিভলি লৈ লব যে আমুলৰ প্ৰডাক্টটো হুৱে সব ক্লিন হুৱে সাপ্লিমেন্ট আছে আমুল ট্ৰাস্টেড ব্ৰ্যান্ড আপুনি চকু বন্ধ কৰি প্লাই খাব পাৰে কিন্তু অলপ বেছিকে লব 1.5 প্যাকেট লব টু কমপ্লিট দ্য বেয়াৰ মিনিমাম আৰু বেলেগ কথা হল যদি আপোনাৰ সাপ্লিমেন্টটো সেই প্যাকেটটো কমপ্লিট নহয় এনাফ নহয় হেতু আপুনি বেলেগ ডিশ কিটা লগত পেয়াৰ কৰিব পাৰে যদি আপুনি কণী দুটা খাইছে এনাফ নহয় তে আপুনি এটা হুৱে শেক খাব পাৰে এনেও যদি আপোনাৰ ডায়েটত বেলেগ প্ৰটিন সোর্স ঠিকে আছে মানে মাছ মাংস এনে খাইছে তাৰ ওপৰত আপুনি যদি কেতিয়াবা পনীৰ খায় বা কেতিয়াবা টফু খায় সো টফু মানে সবতে এভেইলেবল নহয় টফু খালি মেট্ৰোপলিটন সিটিজত থাকে কাৰণে তাৰ ডিমান্ডটো ইমান নহয় যদি খায় দেন ভেৰি গুড নো প্ৰবলেম এই সাপ্লিমেন্টটো আপোনাৰ পেৰেন্টছক দিব পাৰে গ্ৰ্যান্ড পেৰেন্টছক দিব পাৰে চিলড্ৰেনক দিব পাৰে স্পেশালি এতিয়া যদি কোনবা ইয়াং এজত ইহঁতি বহুত জঙ্ক খায় সো ইন প্লেস অফ দ্যাট আপুনি এই হুৱে সাপ্লিমেন্টটো দিব পাৰে জাস্ট সো সেই এটা হ্যাবিট ভাল হ্যাবিট সেই ইয়াং এজৰ পৰা হৈ যায় আৰু আমি জানো যে যদি আমালোকৰ কেতিয়াবা বহুত ভোক লাগে আমি কিবা বেলেগ বস্তু খাব মানে মন কৰে হেতু ওভাৰকাম কৰি প্লাই যদি আমি নিজৰ কাৰণে এটা বহুত হেলদি হুৱে শেক বনাব পাৰো আপুনি তাতে কল দিব পাৰে অলপ বেৰিজ দিব পাৰে হুৱে শেক দিব পাৰে হেতু মিক্স কৰি প্লাই ধুনিয়া এটা শেক খাই লব আৰু হেতু আপোনাক ফুল ৰাখিব অলপ সময়টো এটলিষ্ট ফুল ৰাখিব সো দ্যাট আপুনি বেলেগ বস্তু কাৰণে ক্ৰেভ নকৰিব এতিয়া আমি হৈছে একচুয়ালি এটা থাৰ্ড ইনফ্লুয়েন্সাৰ কাৰণে ৰখি আছো তেওঁ ল্যাব টেষ্টৰ কাৰণে ৰখি আছো যদি আমি হে ইনফৰমেশনটো পাও আমি হৈছে মই এই পিন পোষ্ট কৰি দিম এই ভিডিওৰ তলত আই হোপ এই ভিডিওটো আপোনাক ইনফৰমেটিভ লাগিলে আপুনি আমুলৰ ৱেবসাইটত যাব প্ৰডাক্টটো যেতিয়া আহিব আপুনি অৰ্ডাৰ কৰিব পাৰে এতিয়া আউট অফ ষ্টক হৈ গল নো প্ৰবলেম কিন্তু আপোনাৰ হেলদি হ্যাবিটস আপোনাৰ লগত ৰাখিব এণ্ড টিল দেন আই উইল সি ইউ ইন দ্য নেক্সট ভিডিও